হেল্ল' বন্ধুসকল, আজি মোৰ প্ৰথম ব্লগ হয় আৰু ৰাস্তাত যোৱা নাই কাৰণ ৰাস্তাত মানে বহুত মানুহ আছে। মানুহৰ কাৰণে অলপ অসুবিধা পাওঁ, মানে গাড়ী আহিব যাব, বাইক আহিব যাব যে। আৰু আজি মোৰ প্ৰথম ব্লগ কাৰণ মই ভাবিলোঁ যে সকলোৱে ব্লগ কৰে আজিকালি, চাওঁ ময়ো ব্লগ কৰিব পাৰোঁ নে নাই। তো সেইকাৰণে আজি নতুনকৈ প্ৰথম ভিডিঅ' দি আছোঁ। আজি কিবা ভুল হ'লে বেয়া নাপাব। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ব্লগৰ চেনেল এটা বনাম। বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই, মই ভাবিলোঁ ময়ো পাৰোঁ নেকি বনাওঁ ভিডিঅ' এটা, এই ব্লগৰ চেনেল এটা। তো আজি প্ৰথম ব্লগ হয় মোৰ, প্ৰথম ভিডিঅ' পাব আপোনালোকে। তো কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। আৰু এতিয়া এনেকুৱা ধুনীয়া ধুনীয়া যিমান দূৰ পাৰোঁ ধুনীয়া কৰিব চেষ্টা কৰিম। আৰু মই সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাব মোৰ ব্লগকেইটা। আৰু যদি মোৰ চেনেলত যদি নতুন আহে ছাবস্ক্ৰাইব কৰি ল'ব। সদায় এনেকুৱা নতুনকৈ মই দিবলৈ চেষ্টা কৰিম মোৰ ব্লগ। আৰু অলপ লেট হ'লোঁ কাৰণ মানে ঘৰত অলপ কাম আছিলে, গোটেই দিন এইটো সিটো কৰি গ'ল। আৰু সন্ধিয়া এই অলপ আগত মানে কি হ'ল, এই ফিল্টাৰ এটা মানে ঠিক কৰিলোঁ, ঘৰুৱা ফিল্টাৰ এটা, মানে যোনটো আমি বালি, তাৰপিছত কয়লা, তাৰপিছত এই শিলগুটি দি বনাওঁ, ঘৰুৱা যোনটো কিছুসকলে হয়তো জানিব পাৰে। তো সেইটো বনাওঁ আমি ঘৰতে। আজি সেইটো বনাওঁতে গৈ অকণমান দেৰি হৈ গ'লোঁ। তো সেইকাৰণে ব্লগটো অকণমান লেটকৈ আহিছে আৰু সন্ধিয়া হৈ আহিছে যে একেবাৰে, সেইকাৰণে মানে আপোনাৰ ভিডিঅ' কোৱালিটিও অকণমান বেয়া হ'ব। তথাপিও মই আজি ভাবিছোঁ যে মনত এটা সংকল্প লৈছোঁ যে আজি এটা ভিডিঅ' এৰিম। সেইকাৰণে যে নাই যেনেকৈ হওক এটা ভিডিঅ' বনাম বুলি ওলাই আহিলোঁ। আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন আহিব পাৰে যে ই পথাৰত কেনেকৈ খোজকাঢ়ি আছে। তাৰমানে কথাটো হ'ল, মাজতে বানপানী হৈ গ'ল, আপোনালোকে চাগে জানে, অলপ গম পায়। অসমত আমাৰ বানপানী হৈ গ'ল। বানপানী হৈ যোৱাৰ কাৰণে এতিয়া বানপানীটো হৈ গ'ল। তাৰপিছত খুব বৰষুণ দিলে। বৰষুণ দিয়াৰ পিছত বানপানী হ'ল। বানপানী হোৱাৰ পিছত বানপানীটো গুচি গ'ল। এতিয়া এনেকুৱা পানী গুচি গ'ল, এতিয়া বৰষুণো নাই, পানী নাই, একো নাই। পথাৰবিলাকতো আপোনালোকে দেখিছেই, একেবাৰে শুকাই গৈছে। সেইকাৰণে ৰুব পৰা নাই। যিখিনি মানুহে কঠীয়া পেলাইছিলে, কঠীয়াবিলাকোতো বেয়া হৈ গ'ল, পচি গ'ল। এতিয়া নতুনকৈ কঠীয়া পেলাইছে যদিও এইখিনি দেৰি হ'ব, আৰু দেৰি হোৱাৰ ফলত খেতিও দেৰি হ'ব। তাৰ কাৰণে এতিয়া মাটিতো পানী নাই, হাল মাৰিব পৰা নাই। সেইকাৰণে গোটেই মাটিখিনি শুকান হৈ আছে, ফাটি গৈ আছে। সেইকাৰণে এইবাৰ খেতিটো কি হয় বা ভগৱান জানে। আৰু এইবাৰ কেনেকৈ হয় বা খেতি হ'ব নে নহ'ব। কিছুমান মানুহে বাও দিছে, কিন্তু কি হয় বা, আকৌ পানী অহাৰো সম্ভাৱনা হ'ব চাগে, ক'বতো নোৱাৰি। এইবাৰৰ খণ্ডটো অকণমান বেলেগ ধৰণৰ। বন্ধুসকল, আজি আৰু বেছি একো নকওঁ বা ক'বলৈ একো নাইও, আৰু ক'তো যোৱাও হোৱা নাই আজি। সেইকাৰণে প্ৰথম ব্লগ যেতিয়া, আৰু অলপ মানে চিম্পুলভাৱে অকণমান কথাৰ মাজেৰে শেষ কৰিলোঁ আজিলৈ। ইমানেই ভাল লাগিলে কমেণ্ট কৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।